কি খবৰ আশা কৰো সকলোৰে ভালেই আছে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনাই বলক আজিৰ ভিডিওটো আৰম্ভ কৰো কাৰ ফালে কেনেকুৱাকে ভোগালী ভোজ খোৱা হৈছে জনাব আমাৰ ফালে কেনেকৈ খোৱা হৈছে আমি কেনেকৈ খাম আপোনালোকক দেখাম তো ভিডিওটো চাই থাকক শেষলৈকে আছে তাৰ বুলি সুধিছিলে তোক যাওগে আপোনালোকৰ কত কেনেকুৱাকৈ মাঘ বিহু খাইছে ভেলাঘৰ বনাইছে আপোনালোকে ক'ব আৰু আমাৰ ইয়াত এনেকৈ দেখিছে সেইটো ঘৰটো বনালে আৰু ইয়াতে অকণমান ফূৰ্তি কৰা আছে ভাত বনোৱা মাতটো ভালকৈ নাযাব পাৰে এইজনী আমাৰ মইনাজনী লাহেকৈ ধৰিছা নাচিবলৈ ভালকৈ নাচিব পৰা নাই অলপ বেমাৰী হৈ আছে এজনী হেনো ৰঙিলী বাই নাচিব আহিছে গ'ল ভাল বিহু গান এটা নাচিবলৈ ৰেডি নাচনী নাচিব এতিয়া ইয়াতে ভাত চাত বনাব এই ল'ৰাবিলাকে বনাইছে ঘৰটো এইটো চৌকা হয় ভাত বনাব ইয়াতে এজনী বাইদেউ শাৰী দিছে চাফা কৰি দিছে ভাত চাত বনাব পৰাকৈ ধুনীয়াকৈ আমি এতিয়া এইটো ভেলাঘৰৰ পৰা গৈছোঁগৈ আমি বেলেগ এটা ভেলাঘৰৰ ওচৰলৈ গৈছোঁ আৰু আপোনালোকক দেখুৱাম দেখিব আচৰিত ধৰণৰ ভেলাঘৰ আগতে হয়তো কেতিয়াও দেখা নাই মাঘ বিহুত এনেকুৱা ভেলাঘৰ সজা চাই থাকক ভিডিঅ'টো আগলৈ দেখিব তেতিয়া এইটো আজি ইয়াৰ পৰা মাছ চুৰ কৰিব যোনে যোনে মাঘ বিহুৰ ভোজ খাইছে এই পুখুৰীটোৰ পৰা মাছ চুৰ কৰিব আমি এতিয়া গৈছোঁ এই পোৱালি কেইটিৰ লগত এতিয়া আমি পালোহি এই ভেলাঘৰটোত মানে বেলেগকৈ বনোৱা ভেলাঘৰটোত এই ইয়াত সৰু সৰু ভাইটি কেইটামানে লগ লাগি খাইছে ডাঙৰখিনিৰ লগত খোৱা নাই এইটোৱে হৈছে আচৰিত ধৰণৰ ভেলাঘৰ টিপালে বনোৱা
এইকেইটা হৈছে আমাৰ পোৱালি পোৱালি ভাইটিকেইটা ইয়াতে খাব বোলে। এইটোৱে ভেলাঘৰ আচৰিত ধৰণৰ কেনেকৈ জ্বলাব, কেনেকৈ জ্বলাব ভেলাঘৰটো। এই দুটা ভাত বনাই খাব। ৰেডি, এইটো চৰু পানী, এইফালে চাউল মাংস, আৰু এইটোৱে বজাই কিনি নাচিব বোলে। নাচি দেচোন অকণমানকৈ। পলাইছে পলাইছে। আজিৰ ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।